নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 26 মাৰ্চ আজি সন্ধিয়াৰ বহুকেইটা খবৰ একেলগে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈকে বন্ধ কৰক বিদ্যুতৰ সুইচ এপিডিচিএলৰ জৰুৰী টুইট শনিবাৰে এপিডিচিএলৰ বিশেষ জৰুৰী টুইট আজি নিশা ৰাজ্যবাসীক নিশা 8:30 বজাৰ পৰা 9:30 বজালৈকে বিদ্যুতৰ সুইচ বন্ধ কৰিবলৈ আহ্বান জনাইছে এপিডিচিএলে নিশা 8:30 পৰা 9:30 সমগ্ৰ বিশ্বতে পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা এঘণ্টা জোৰা এই সময়ছোৱাত পৰিহাৰ কৰা হ'ব বৈদ্যুতিক পোহৰ পৰৱৰ্তী খবৰটো আহি পৰিছে অসম চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰকাশ পালে তৃতীয় চতুৰ্থ বৰ্গৰ 26,441টা পদৰ বিজ্ঞাপন এই মুহূৰ্তত দিবলৈ লৈছো ৰাজ্যৰ শিক্ষিত নিবনুৱাসকললৈ এক ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ অংশ হিচাপে শনিবাৰে আসাম ষ্টেট ৰিক্ৰুটমেণ্ট কমিছনে প্ৰকাশ কৰিছে দুখনকৈ চাকৰিৰ নটিফিকেশ্যন সৰ্বমুঠ 26,441টা খালী পদ পূৰণৰ বিজ্ঞাপন জাৰি কৰা হৈছে ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা 13,141টা আৰু চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা 13,300টা চতুৰ্থ বৰ্গৰ পদত অষ্টম শ্ৰেণী অৰ্হতাৰ পদ 9,000টা মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ 4,300টা আৰু তৃতীয় বৰ্গৰ পদত একাউণ্টেণ্ট কেচিয়াৰ জুনিয়ৰ এছিষ্টেণ্ট এলডিএ আৰু ষ্টেনগ্ৰাফাৰ মুঠ পদ 8,331টা ইয়াৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে হ'ব 11 এপ্ৰিল 2022 চনৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আনহাতে আবেদনৰ অন্তিম তাৰিখ 30 মে 2022 আবেদনৰ মাচুল সাধাৰণ শ্ৰেণী ওবিসি এমওবিসিৰ বাবে সৰ্বোচ্চ 350 টকা এসটি আৰু এসসিৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ 250 টকা আন এটা খবৰ আহি পৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে গুৱাহাটীত ফেডাৰেশ্যনৰ বাৰ্ষিক সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ মুৰব্বী হিচাপে পৰৱৰ্তী 4 বছৰৰ বাবে নিৰ্বাচিত হৈছে মুখ্যমন্ত্ৰীগৰাকী অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভাৰতীয় বেডমিণ্টনৰ মুৰব্বী পদত কাৰ্যনিৰ্বাহ কৰি আছে যোৱা 4 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুঁজি সংগ্ৰহকে ধৰি বেডমিণ্টনৰ উন্নয়নৰ ক্ষেত্ৰত মূল্যৱান অৰিহণা আগবঢ়াইছে পৰৱৰ্তী খবৰটো আহি পৰিছে যোগী চৰকাৰৰ একমাত্ৰ মুছলিম মন্ত্ৰীজন মুখ্যমন্ত্ৰী হিচাপে উত্তৰ প্ৰদেশত দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে যোগী আদিত্যনাথে যোগীৰ চৰকাৰে অহা 2024 চনৰ লোকসভা নিৰ্বাচনলৈ ধ্যান ৰাখি জাতপাতৰ সমীকৰণেৰে মন্ত্ৰীসভা সজোৱাৰ চেষ্টা কৰিছে বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ জনপ্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ অংশ হিচাপে যোগী চৰকাৰৰ 52জনীয়া মন্ত্ৰীসভাত কেনেবাকৈ সোমাইছে এজন মুছলিম মন্ত্ৰীও শুকুৰবাৰে ৰাজ্যৰ মন্ত্ৰী হিচাপে শপত লৈছে দানিছ আজাদ আনচাৰীয়ে যোৱাবাৰ যোগী চৰকাৰৰ একমাত্ৰ মুছলিম মুখ আছিল মহচিন ৰাজা এইবাৰ তেওঁ বাদ পৰিছে দানিছে জনোৱা মতে পুৱা মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা ফোন পাই অবাক হৈছিল তেওঁ 33 বছৰীয়া দানিছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছে 2017 চনত উত্তৰ প্ৰদেশ চৰকাৰৰ উৰ্দু ভাষা কমিটিৰ সদস্য কৰা হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় ৰখাই এজন কনষ্টেবল বিপদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁও ভ্ৰমণৰ কথা হয়তো সকলোৰে মনত আছে সাধাৰণ জনতাৰ বাহন ৰখাই থোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ উপায়ুক্তক অন কেমেৰা ৰাজহুৱাকৈ ধমক দিছিল সেই দৃশ্য হয়তো সকলোৰে মনত আছে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ সেই পদক্ষেপক সকলোৱে ধন্যবাদ জনাইছিল মুখ্যমন্ত্ৰীক সকলোৱে প্ৰশংসা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীৰ কনভয় মাত্ৰ 2 মিনিট সময়ৰ বাবে ৰখাই থোৱাৰ বাবেই এজন আৰক্ষী কনিষ্টেবলৰ ৰিজাৰ্ভ ক্ৰছ হোৱাৰ ঘটনা সংঘটিত হোৱাৰ ঘটনাই এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাত্ৰ 2 মিনিট সময়ৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় ৰখাই বিপদত পৰিবলগীয়া হ'ল প্ৰফুল্ল হাজৰিকা নামৰ আৰক্ষীৰ যান-বাহন শাখাৰ কনিষ্টেবলজন পৰৱৰ্তী খবৰটো আহি পৰিছে ধেমাজিত দুমুহাৰ তাণ্ডৱ কেইবাখনো গাঁৱৰ ঘৰ দুৱাৰ গছ-গছনি তছনছ কৰিলে ধুমুহাই
অসম অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাৰ ধেমাজি জিলাখনৰ কেইবাখনো গাঁৱত মাজৰাতি হোৱা প্ৰবল আৰু বৃষ্টিপাতৰ ফলত ঘৰ-দুৱাৰ গছ-গছনি ভাঙি তাণ্ডৱৰ সৃষ্টি কৰে। নিশা প্ৰায় 10 মিনিটমান ধৰি হঠাতে হোৱা ধুমুহাই অঞ্চলটোৰ বহু গছ-গছনি ভাঙি বাট-পথ বন্ধ হৈ পৰাৰ লগতে বিজুলী যোগানৰ তাঁৰ ছিগি পৰে। বহু লোকৰ ঘৰৰ টিনপাত ধুমুহাত উৰি যোৱাৰ ফলত নিশা বৰষুণৰ মাজতেও বহু লোকে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ধুমুহাৰ এই তাণ্ডৱৰ ফলত ঘৰুৱা আচবাব কাপোৰ-কানি ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ আদি প্ৰায়বোৰ প্ৰয়োজনীয় নথিপত্ৰ ক্ষতিসাধন হৈছে। শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত জিলা প্ৰশাসনে এই ধুমুহাত ক্ষতি হোৱা পৰিমাণ অৱগত কৰা নাই। পৰৱৰ্তী খবৰটো আহি পৰিছে AIUDFৰ লগতে কোনো মুছলমান বিধায়কৰ ভোট নাপায় বিজেপিয়ে। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে AIUDFে। কোনে কাক ঠগিব, কোনে কাক মিলাব? ৰাজ্যসভাৰ 2খন আসনৰ নিৰ্বাচনক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈয়ে দিলে AIUDFৰ ভোট বিজেপিক নালাগে, ভোট দিলেও নিদিও ধন্যবাদ। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত শুকুৰবাৰে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই মুখ্যমন্ত্ৰীৰ ঘোষণাক নস্যাৎ কৰিলে। কৰিমুদ্দিনৰ দাবী AIUDFৰ ভোট নাপায় বুলি জানিয়েই এনেদৰে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। AIUDFৰ লগতে কোনো মুছলমান বিধায়কৰ ভোট নাপায় বিজেপিয়ে। এই মন্তব্য কৰিমুদ্দিন বৰভূঞাৰ। ৰাজনীতিৰ চাণক্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কূটনীতিৰ পৰা ৰক্ষা পৰিবলৈ বিৰোধী কংগ্ৰেছে বুক কৰিব নেকি হোটেল? বিধায়কবৰ্গক ৰাখিব নেকি হোটেলত? এই বিষয়ত বৃহস্পতিবাৰে চলিছিল ব্যাপক চৰ্চা। এই চৰ্চাৰ মাজতে AIUDFৰ বিধায়ক আমিনুল ইছলামে ক'লে, এইবাৰ ঘোঁৰা কিনা বেচা হ'ব নিদিও, আমি সকলো দলে ব্যৱস্থা লৈছো বুলিও মন্তব্য আমিনুল ইছলামৰ। লগতে আমিনুল ইছলামে কয়, 3 লাইন হুইপ নামানিলে বিধায়ক পদ খাৰিজ হ'বই। পৰৱৰ্তী খবৰটো আহি পৰিছে, এইবাৰ বদৰুদ্দিন আজমলৰ টাৰ্গেট উজনি অসম। সাংগঠনিক ভেটি শক্তিশালী কৰিব AIUDFে। সংখ্যালঘু প্ৰধান সমষ্টিত আধিপত্য বৰ্তাই ৰখা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ লক্ষ্য এইবাৰ উজনি অসম। অক্টোবৰ-নৱেম্বৰৰ পৰা উজনি অসমত AIUDFে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিব আৰু 2024 আৰু 2026ত উজনিত প্ৰাৰ্থিত্ব আগবঢ়াব। এই কথা শুকুৰবাৰে সদৰি কৰিলে দলটোৰ অন্যতম বিধায়ক কৰিমুদ্দিন বৰভূঞাই। 2005 চনৰ 3 অক্টোবৰত জন্ম লাভ কৰাৰে পৰা থমকি ৰোৱা নাই বদৰুদ্দিন আজমলৰ AIUDF। 2006ৰ বিধানসভা নিৰ্বাচনত 10খন, 2011ত 18 আৰু 2016ত 13 আৰু 2021ত 15খন আসন লাভ কৰা আজমলৰ টাৰ্গেট উজনি অসম। নৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ খোলা ভাবুকি, নিৰ্দলীয় প্ৰাৰ্থীয়ে পৌৰসভা গঠন কৰিলে পুঁজিৰ আবণ্টন।